হেল্ল' এভৰিৱান আৰু এতিয়া মা আৰু মই যে অকণমান ওলাই আহিলোঁ মানে মা অহাকালি ঘৰত যাব ন সেইকাৰণে মানে মাইনা আৰু নবু আৰু আইতাৰ কাৰণে অকণমান কিবা কিনিবলৈ আহিছে গতিকে মাক লৈ আহিছোঁ আৰু এইফালে মায়ে মাইনাৰ কাৰণে চুৱেটাৰ চাইছে তাৰপিছত পচন্দো কৰিলে এতিয়া আটাইৰে শ্বপিংখিনি কৰা হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাম আৰু যে আমি বাহিৰলৈ গৈছিলোঁ নহয় অলপ আগতে আহি পালোঁ আৰু তাৰপিছত এতিয়া মায়ে মানে পেকিং কৰি আছে অহাকালি যাব ন ৰ'ব অকণমান আপোনালোকক মোৰ মানে যে বহুত বেয়া কাহ হৈ গৈছে আজি কফ চিৰাপ আনিলোঁ বাৰু খাম ভাল পাম তেতিয়া ঠিক আছে আৰু এতিয়া মায়ে যে পেকিং কৰি আছে ৰ'ব অকণমান আপোনালোককো দেখুৱাইছোঁ ঠিক আছে আৰু এইফালে মায়ে পেকিং চেকিং কৰি আছে কাৰণ অহাকালি যাব ন সেইটোৱে মা বেয়া লাগি আছে নেকি কিয় মোক এৰি যাবি যে এক মাহ হ'ল না সেইটো সঁচাই ভাল লাগে মইনাটো পুৰা এক্সাইটেড মাক লগ পাব বাপৰে অঁ ঠিক আছে চব ভালকৈ ভৰি লৈছা দুখ মনেৰে পেকিং কৰিলে পিছত আকৌ পাহৰি গেলি কালি পৰালি হ'ব দে মুখখন অলপ দেখাই দেচোন দুখ না সুখ চাওঁ হাঁহি মুখে দুখ ভাল লাগছে বহুত দিন থাকলো বহুত ঠাই দেখলো বহুত ঘূৰালো জয় আৰু ছোৱালী এইখিনি আৰু কি ভাল লাগছে আৰু ভগৱানে আৰু আহিবি না নাহা কিয় নাই ছোৱালীৰ ঘৰত সীমা থাকে নেকি 1 বছৰ পিছতে আহিবি আৰু 1 বছৰ আগতো আহিব পাৰা প্ৰব্লেম নাই এটলিষ্ট 1 বছৰ এর পিছত যদি বেলেগত থাকা তাতে যাম অঁ সেইটো বঢ়িয়া জাগা চাওঁ হ'ব না হাঁহি ঠিক আছে হ'ব অলপ পিছত মাংস চাংসখিনি বনাই লওঁ না ঠিক আছে হ'ব দে কালি ঘৰ যাব ন সেইকাৰণে মানে আজি ধুনীয়াকৈ বনাই খুৱাব ন মা হয়নে নাই হাঁহি বনাইছে কওকচোন আজি নহয় মা টেষ্ট কৰি কওক কেনেকুৱা আছে আমাৰ হৈ আছে আপোনাৰ ৰুটি এটা বাকী আছে ন কেনেকুৱা ভাল অঁ মা ধুনীয়া হৈছে বোলে হাঁহি আজি ৰাতিপুৱা খুব সোনকালে উঠিলোঁ কাৰণ আজি মা ঘৰলৈ যাব ন লগতে ময়ো যাম মাক থ'বলৈ আৰু এয়া মা যোৱাৰ পৰা বিদায় লৈছিলে আৰু আমাৰ কেবখনো আহি গ'ল আৰু এতিয়া এয়াৰপৰ্টলৈ গৈ আছোঁ আৰু এইফালে আমি গুৱাহাটী এয়াৰপৰ্টো পালোঁ 1.5 ঘণ্টামান পিছত আৰু এয়াৰপৰ্ট পোৱাৰ পিছত যে আমি বাছৰ কাৰণে ৱেইট কৰিলোঁ আৰু বাছ আহিলে অৱশেষত আমি কেইঘণ্টামানৰ পিছত আমাৰ ঘৰ পালোঁ আৰু এয়া কলিজাক চাওক সি খুব ফূৰ্তি পাইছে আমাক ল'বলৈ আহিছে মায়ে ঠিকছে চুমা খাইছে মাইনা ঘিও খাইছে দুয়োজনে মানে বহুত ভাল পাইছে দুয়োজনৰে কিমান যে কথা আৰু কি কওঁ আৰু মানে আমি মানে মাজত যে পাত্তাই পোৱা নাই আইতাক আৰু নাতিয়েকৰ কাৰণে মানে আৰু কলেজা ইফালে মোৰ বেগখন খুলি খুলি চাইছে মই তাৰ কাৰণে কি আনিছোঁ এনেও মোক ফোন কৰি কয় তাৰ কাৰণে কি আনিব লাগিব আৰু তাৰ মন পচন্দৰ বস্তুখিনি আনিবলৈ চেষ্টা কৰোঁ আৰু তাৰপিছত সিও ভাল পায় ইফালে সেইকাৰণে সি চাইছে আৰু মায়ে যে আইতা নবৌ কলেজাৰ কাৰণে কিবা কিবি কাপোৰ আনিছিলে নহয় সেইখিনিও দি ল'লে আৰু তাৰপিছত আইতাক কাপোৰ দিবলৈ গ'লোঁ আৰু বহুত ভাল পালে আইতাই আৰু ইফালে নবৌৱে মাংস ওলাই আছে ইমান ধুনীয়াকৈ বনাইছে চাওকচোন আৰু এতিয়া পটাপট খাই লওঁ গতিকে আজিলৈ ইমানেই বাই